অভিশপ্ত 30 অক্টোবৰ। এই ক'লা দিনটোতে ধাৰাবাহিক বোমা বিস্ফোৰণে কঁপাই গৈছিল সমগ্ৰ অসম। গুৱাহাটী মহানগৰীতো এটাৰ পিছত এটাকৈ হৈছিল বিস্ফোৰণ। একাশীজনকৈ নিৰীহৰ প্ৰাণহানি হোৱা বিস্ফোৰণ কাণ্ডৰ দুখ স্মৃতি স্মৰণ কৰি সকলোৱে বন্তি প্ৰজ্বলন কৰে। গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰ্যালয়তো 30 অক্টোবৰত নিহতসকলৰ স্মৃতিত এগছিকৈ বন্তি প্ৰজ্বলন কৰা হয়। গুৱাহাটীৰ উজান বজাৰস্থিত পদ্মভৱনত অনুষ্ঠিত হোৱা একাজলি শ্ৰদ্ধাঞ্জলি নামৰ এই অনুষ্ঠানটিত সকলোৱে নিহতসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰি মৌন প্ৰাৰ্থনা জনোৱাৰ লগতে বন্তি প্ৰজ্বলন কৰে।